নমস্কাৰ। পোনপ্ৰথমে সকলো বন্ধু বান্ধৱীলৈ স্বাগতম জনাইছোঁ। মই মহেন্দ্ৰ শইকীয়া নতুন এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ গাঁৱৰ ৰাইজৰ খেল কমিটিক কিবাকিবি ক'লে, কিয় ক'লে আৰু কি ক'লে মই সকলো কথা ক'ম কি হ'ল আৰুতো ক'বতো লাগিবই, কাৰণ কেলৈ এতিয়া ৰাইজ আৰু কমিটি বা চৰকাৰ চবটো সমানেই হয়। গতিকেলৈ চৰকাৰ গঠন কৰে কোনে? চৰকাৰটো আমিয়ে গঠন কৰোঁ, আৰু আপোনাৰ ৰাইজনো কোনে বনায়? ৰাইজটো আমিয়ে বনাওঁ। গতিকে ৰাইজে যদি এজন মানুহক অপৰাধী বুলি কয়, তেতিয়াতো ক'বই লাগিব। আৰু অপৰাধ হ'ব বা অপৰাধ কৰিব, চবেই কৰিব বা চবৰে অপৰাধ থাকে। তাৰ মাজতেতো চাব লাগে কিছুমান, কি ৰাইজ হ'ল বুলি বা কমিটি হ'ল বুলি বা চৰকাৰ হ'ল বুলি কি ভুল নাথাকিব নি? সকলোৱে ভুল থাকে। তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। কথাটো এইটো হ'ল, ৰাইজ বা চৰকাৰ বা কমিটিয়ে হওক গাঁৱৰ, আমিয়ে বনাওঁ বা আমিয়ে গঠন কৰোঁ। আমিয়ে চৰকাৰো বনাওঁ, ৰাইজ বা খেল কমিটিও বনাওঁ। গতিকে আমাৰো খেল কমিটি হওক বা চৰকাৰ হওক, আমাৰো কিছুমান কোৱাৰ অধিকাৰ আছে। তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে কোনো গাত পাতি ল'ব নালাগে। মই জাষ্ট এটা উদাহৰণস্বৰূপত বনাই দিছোঁ বা দেখাইছোঁ, যাতে এনেকুৱাবিলাক নহয়। এজন মানুহে এই কাৰণে ক'লে যে তেওঁ ৰাইজৰ কিছুমান ভুল দেখিছে, সেইকাৰণে তেওঁ ৰাইজখনক ক'লে বা গালি পাৰিলে। ভুল দেখিছে কি? গাঁৱৰ ৰাইজ যেতিয়াতো চবকে সমানেই চাব লাগে, আৰু তাত কি ধনী দুখীয়া কোনো ভেদাভেদ নাই। চবৰ কাৰণে আইন কানুন আৰু দণ্ড চবলৈ সমান হ'ব লাগে, আৰু চবকে সমানভাৱে দিব লাগে। এতিয়া কিছুমান গাঁও এনেকুৱা আছে, দুখীয়া পাই তেওঁক বেছি হেঁচা মাৰি ধৰে, ধনী হ'লে তেওঁ বদনামটো গোপনে ৰখি যায়। আৰু সেই তেনেকুৱাবিলাক কিছুমান কথাৰ কাৰণতে তেওঁ ক'লে, গালি পাৰিলে ৰাইজক। কিন্তু এনেকুৱাবিলাক হ'ব নালাগে, চবেই মিলা প্ৰীতিয়ে থাকিব লাগে। যদি কিবা ভুল দেখোঁ বা দেখে, আমিতো ক'বলৈ আমাৰো অধিকাৰ আছে, কাৰণ আমিও দেশৰ নাগৰিক বা গাঁৱৰ এজন আমি বাসিন্দা। সেইকাৰণেতো আমিও ক'ব পাৰোঁ। চৰকাৰ বা গাঁৱৰ ৰাইজ কমিটি বা খেল কমিটি হ'ল বুলি কি সিহঁতৰ ভুল নাথাকে নি? সিহঁতৰো ভুল থাকে। গতিকেলৈ আমিও তেওঁলোকৰ যদি কিবা ভুল হয়, আমিও আঙুলিয়াই দিব পাৰোঁ। আৰু এটা কথা ঠিক যে তেওঁলোকৰতো ভুল হ'ব নালাগে বুলি কেলৈ কৈছোঁ, কাৰণ তেওঁলোকৰ খেল কমিটি 10-15-20জনৰ মানুহৰ ভিতৰত বা তেনেকৈ আলাপ আলোচনা কৰি মেলি, মিটিং মাটাং কৰি মেলিহে সিদ্ধান্ত লয়। গতিকে ভুলটো ইমান হ'ব নালাগে। আৰু তাৰ মাজতে কি হ'ল, কমিটিখনৰ কিছুমান মানুহ এনেকুৱাও থাকে, তেওঁ এতিয়া ক'বলৈ গ'লে কি বুলি ক'ম, চকু চৰহা টাইপত হওক, লোকৰ হোৱা খোৱা দেখিব নোৱাৰে। তেনেকুৱা চবতে নাথাকিব পাৰে, কিন্তু হ'লেও প্ৰায় থাকে দুই এজন। তেওঁ কি হয়, খুচি পিন্ধি লগাই দিয়ে। যদি ৰাইজখনে অকণমান নৰমভাৱেও আহে নহয়, সেই খুচনীয়া বিননীয়া কিছুমান মানুহে চামে লগাই মেলি সেই কথা বতৰাবিলাক বহল কৰি পেলায় আৰু ডাঙৰ কৰি পেলায়। কি হ'ল, এতিয়া ৰাইজ বুলিলেই ৰজা, আৰু ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয়, সেইটো শুদ্ধ কথা। কিন্তু হ'লেও যদি ৰাইজেও ভুল কৰে, আমিও ক'ম। সেইকাৰণে কি আমাক কোৱাৰ কি অধিকাৰ নাই নি? আমাৰো অধিকাৰ আছে। যদি গাঁৱৰ ৰাইজে বা চৰকাৰে ভুল কৰে, আমিও কোৱাৰ অধিকাৰ আছে। কেলৈ ক'লোঁ মই, ধৰক আমিও এতিয়া দেশৰ নাগৰিক আৰু বা গাঁৱৰ বাসিন্দা। যদি সিহঁতে ভুল কৰে আমি ক'মেই, আৰু আমাৰ ভুল দেখিলেতো আমাক সিহঁতে হাৰাশাস্তি দিয়েই। গতিকে আমিও কিছুমান কথা আমিও সিহঁতক ক'ব লাগে, বা ক'ব লাগে কি, আমি কাজিয়া কৰিব নালাগে বা গালি পাৰিব নালাগে, বেয়াকৈ ক'ব নালাগে। বস্তুটো মৰম চেনেহে মিলা প্ৰীতিৰে চবৰ লগতে সমানভাৱে থাকি তেনেকৈ ভালদৰে বুজাবুজি কৰিব লাগে। কিছুমান গাঁৱৰ কাণ্ড কাৰখানা চাই ভাল নালাগে। এই কাৰণে ভাল নালাগে, কি ধনী
বুলি কি তেওঁ পইচা পাতি আছে বুলি কি তেওঁ হাৰি যাব, আৰু আমি নাই বুলি দুখীয়া মানুহবিলাক কি মানে ফচি যাম, আৰু দুখীয়া বুলি কি হেৰি শাস্তি নাখাব, আৰু ধনী বুলি কি শাস্তি খাব। কিছুমান এনেকুৱাও মানুহ হয়, মানে কি হয় এতিয়া দুখীয়াক শাস্তি নিদিয়ে ধনীক দিয়ে, বা ধনীক কিছুমানে শাস্তি নিদিয়ে দুখীয়াক দিয়ে। তো এইবিলাকতো হ'ব নালাগে, চবৰ ক্ষেত্ৰত মানে সমানে হ'ব লাগে, হয় নে নহয় কওকচোন বাৰু। ৰাইজে এতিয়া ধৰক শাস্তি বিহে বা দণ্ড ভৰাইছোঁ, সেই দণ্ড বা মানে জৰিমনাছোঁ চবৰ কাৰণে সমান পৰিমাণেই হ'ব লাগে। ধনী দুখীয়া কোনো কথা নাই বাৰু, মানে দণ্ডটো দণ্ডই হয়। আপুনি এতিয়া কিবা যদি পাতিব লৈছোঁ একেই নিয়ম কানুনে কৰিব লাগিব, চব সমানেই হ'ব। তো ইয়াততো ক'বলগীয়া কোনো কথা নাই, খালি চবকে সমানভাৱে চাব লাগে। আৰু সমানভাৱে কেলৈ চাব লাগে, জীয়াই থকাকেইদিনে মানুহে থাকিব, আৰু জীয়াই থকাকেইদিন মানুহৰ মানে ভুল ভ্ৰান্তি হ'বই। গতিকেলৈ তাতো কিছুমান ক্ষমা প্ৰাৰ্থীযোগ্য হ'বও লাগে। মানে সেইকাৰণে কৈছোঁ চব সমানেই, আৰু চবকে সমানভাৱে চাব লাগে, কোনো ধনী দুখীয়া বুলি ভেদাভেদ নাই। যদি আমি কোনো কোৱাৰ যোগ্য নহয় বা কোৱাৰ কোনো মূল্যই নাই, তেতিয়াহ'লে চৰকাৰ বা ধৰি লওক গাঁৱৰ ৰাইজ কমিটি থাকিও কোনো লাভ নাই। চৰকাৰ আমিয়ে বনাইছোঁ, আৰু ৰাইজৰ খেল কমিটিও আমিয়ে বনাইছোঁ। গতিকে আমাৰে যদি কোৱাৰ অধিকাৰ নাথাকে, তেতিয়াহ'লে ৰাইজ বা চৰকাৰখন থাকিও লাভ নাই। তো কি কৰিব আমিয়ে যদি নাথাকোঁ। এই কথাখিনি কোৱাৰ বাবে বেয়া নাপাব, মানে মানে নহওক যাতে এনেকুৱাবিলাক, মানে গাঁৱৰ বুলি ক'লে মানে চব সমানে মিলিজুলি থাকিব লাগে, মই সেইটোৱে বিচাৰোঁ। সেইকাৰণেই ভিডিঅ'টো বনাইছোঁ, কোনো গাত পাতি ল'ব নালাগে। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, তেতিয়া এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' মই দি থাকিম আপোনালোকৰ মাজত। আৰু আপোনালোকে ইমান ধুনীয়াকৈ মৰম চেনেহ আঁকোৱালি লৈছে, মোৰো ভাল লাগিছে। আৰু আপোনালোককো মই আশা কৰোঁ আমোদ দি যাব পাৰিম। আপোনালোকে যদি আশীৰ্বাদ কৰে, নিশ্চয় আপোনালোকক আমোদ দিম। থাম্বনেইল চাই চাগে আপোনালোকে গম পাইছে যে ভিডিঅ'টো গালি দিয়া বুলি কৈছিলোঁ। গালিটো দিয়া নাই। মানে কি হ'ল, মই জাষ্ট এটা আপোনালোকক মানে অনুসন্ধান, মানে ধৰক এটা উদাহৰণস্বৰূপেহে ভিডিঅ'টো বনাই দিছোঁ, যাতে এনেকুৱাবিলাক নহওক মানে। আৰু মানে গাঁৱৰ হওক বা চহৰতে হওক, য'তেই হওক, চবেই মিলা প্ৰীতিয়ে থাকিব লাগে, আৰু চবকে সমানভাৱে চাব লাগে, আৰু চবৰে সমানেই মন, কোনো সৰু ডাঙৰ নহয়। দুই এটকা পইচা কম বেছি পৰিমাণে থাকিব পাৰে, তো ধনী দুখীয়া বুলি কোনো ভেদাভেদ নাই। চব সমান, আৰু চবেই চবকে সমানে মৰম কৰিব লাগে। হাই কাজিয়া কৰিলে মানুহৰ একো মীমাংসা নহয়, মানুহৰ সদায় মৰম চেনেহে মিলা মেচা হয়। তো কাজিয়া কৰিলে বা মানুহ এটা মাৰিলে বা কাটিলে কোনো সিদ্ধান্তই সফল নহয়। গতিকেলৈ চবেই ভালদৰে থাকিব লাগে, আৰু চবেই মানে সমানভাৱে চাব লাগে আৰু কৰিব লাগে। মই মহেন্দ্ৰ শইকীয়া, আজি ভিডিঅ'টি ইমানতে সামৰিছোঁ। যদি ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল ন'টিফিকেশ্যনটো অন কৰি দিব। আশা কৰোঁ ভিডিঅ'টো ভালেই পালে। আৰু আজিলৈ মই মহেন্দ্ৰ শইকীয়া চেনেলটোৰ পৰা ভিডিঅ' ইমানতে সামৰিছোঁ। আজিলৈ বিদায়হে মাগিছোঁ আপোনালোকৰ পৰা। ধন্যবাদ। জয় আই অসম।